নমস্কাৰ প্ৰিয় বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আপোনালোকৰ মৰম আৰু আশীৰ্বাদত মই বৰ্তমান ভালে আছোঁ। আজি আপোনালোকৰ আগত এটা ভাল খবৰ দিবলৈ আগবাঢ়ি আহিছোঁ। ভাল খবৰটোনো কি সেইটো জানিবলৈ হ'লে মোৰ ভিডিঅ'টো শেষলৈকে চাব লাগিব, আৰু যদি শেষলৈকে চোৱাৰ পিছত ভিডিঅ'টো চাই ভাল লাগে, কি কৰিব লাগেতো জানেই। তথাপিতো কৈছোঁ, প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে বলক ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। প্ৰিয় বন্ধুসকল, আপোনালোকে জানে যে গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজনীয়তা কিমান, বা এখন সুস্থ সমাজ গঢ়াত গ্ৰন্থ অধ্যয়নৰ অৰিহণা কিমান। গ্ৰন্থ হৈছে মানুহৰ আটাইতকৈ প্ৰিয় বন্ধু। গ্ৰন্থ অধ্যয়নে মানুহৰ মন, মগজু আৰু কল্পনা শক্তি বৃদ্ধি কৰাৰ লগতে মানুহৰ মানসিক চাপো দূৰ কৰে। গ্ৰন্থ অধ্যয়নে দেশ বিদেশৰ খবৰ দিয়ে। গ্ৰন্থ অধ্যয়নৰ পৰা আমি জানিব পাৰোঁ মহৎ লোকৰ জীৱন যাত্ৰাৰ কথা। গ্ৰন্থ অধ্যয়নে চহকী কৰে শব্দৰ ভঁৰাল। গ্ৰন্থ অধ্যয়নে শক্তিশালী কৰে আমাৰ লিখন শৈলী। তাৰোপৰি গ্ৰন্থ অধ্যয়নে শাৰীৰিক আৰু মানসিক স্বাস্থ্য সুস্থ কৰি ৰখাৰ লগতে আমাক ধনাত্মক চিন্তাৰ গৰাকী কৰি ৰাখে। আৰু বহুতো আছে এনেধৰণৰ গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজনীয়তা। বাৰু, সেইখিনি পিছলৈ থাকক। কিন্তু বৰ্তমান নৱপ্ৰজন্মৰ মাজত গ্ৰন্থ অধ্যয়নৰ স্পৃহা কমি গৈছে নেকি? এই প্ৰশ্ন মই কৰা নাই। এই প্ৰশ্ন সততে বাতৰি কাকত বা সভা সমিতিত শুনিবলৈ পোৱা যায়। যদি সঁচাকৈ কমি গৈছে, তেতিয়াহ'লে আমাৰ কৰণীয় কি, সেই কথা আমি বিচাৰি উলিয়াব লাগিব। প্ৰথম কথা হৈছে, আমি শিশুসকলক গ্ৰন্থসমূহৰ সৈতে চিনাকি কৰাই দিব লাগিব। আৰু সেই মহৎ উদ্দেশ্য আগত ৰাখি বোকাখাতৰ প্ৰকাশন অভিলাষ প্ৰকাশন আগবাঢ়ি আহিছে। বোকাখাতৰ অভিলাষ প্ৰকাশনৰ স্বত্বাধিকাৰী ডক্টৰ ৰুবি বৰা বাইদেৱে এক মহৎ কাম হাতত লৈছে। প্ৰত্যেক মাহৰ 10 তাৰিখে একোখনকৈ বিদ্যালয়ত গ্ৰন্থ অধ্যয়ন যাত্ৰা নামৰ এটা অনুষ্ঠান আয়োজন কৰি তেওঁলোকক গ্ৰন্থসমূহৰ লগত চিনাকি কৰাই দিয়াৰ লগতে প্ৰায় 30খনমান গ্ৰন্থ প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। আৰু আপোনালোকক জনাই ভাল পাম যে অভিলাষ প্ৰকাশনৰ লগত ময়ো জড়িত আছোঁ। আৰু আমি সিদিনা তৰুণ তীৰ্থ, ৰুবি বাইদেউ, ৰূপজ্যোতি দা, ৰুমি বাইদেউ, বাবু, আমি গৈছিলোঁ কুমাৰণীআটী প্ৰাথমিক বিদ্যালয়লৈ। আৰু তাতো গ্ৰন্থ অধ্যয়ন যাত্ৰা নামৰ অনুষ্ঠানটো আয়োজন কৰিছিলোঁ। এই মহৎ উদ্দেশ্যৰ এইটো আছিল প্ৰথম কাৰ্যসূচী। আৰু এই শিশুসকলৰ মাজত গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰাৰ লগতে তেওঁলোকক প্ৰায় 30খনমান শিশু উপযোগী গ্ৰন্থ প্ৰদান কৰা হৈছিল অভিলাষ প্ৰকাশনৰ তৰফৰ পৰা। আৰু তাৰে কিছুমান ভিডিঅ' আৰু ফটো মোৰ লগত আছে। প্ৰথমতে আহক, সেইখিনি আমি চাই লওঁ। যিমানে জ্ঞান অৰ্জন কৰিবা সিমানে তোমালোক লাভান্বিত। আৰু কিতাপ পঢ়াৰ এই যিটো অভ্যাস তোমালোকক দূৰে দূৰে কৰিব লাগিব। গ্ৰন্থৰ প্ৰতি যেতিয়া তোমালোক আকৃষ্ট হ'বা, তেতিয়া তোমালোকৰ যিটো সময়বিলাক এতিয়া পাৰ হৈ যায়, গমেই নাপাবা। সাধাৰণতে যদি কিবা বস্তু পায়, তেতিয়াহ'লে সেই বস্তুটো ভালকৈ গ্ৰহণ কৰে আৰু মোবাইলটো এতিয়া তেওঁলোকে বাদ দিয়ে। কাৰণ মই নিজে দেখিছোঁ তেওঁলোকৰ কিন্তু বহু মনস্তত্ব মই অধ্যয়ন কৰিছোঁ, কৰি মই এই কথা দেখিছোঁ। আৰু আজি মই ভাল পাইছোঁ ডক্টৰ ৰবি বৰা মোৰ অতি ধন্যবাদ। ৰবি বাইদেউ ইয়াত আছে, তেখেতে আমন্ত্ৰণ গ্ৰহণ কৰিছে। আৰু তেখেতসকলৰ পৰিয়াল, ৰবি বৰাৰ পৰিয়ালে ইয়াত যিখিনি আজি গ্ৰন্থ প্ৰদান কৰিব, মই খুব ভাল পাইছোঁ। আৰু প্ৰথম পদক্ষেপটো এনেকুৱা সকলো বিদ্যালয় এখন লোৱাৰ কাৰণে প্ৰথমতে মই ডক্টৰ ৰবি বৰাক ধন্যবাদ জনাইছোঁ। বৰুৱা, বিষ্ণুপ্ৰসাদ ৰাভা, বিস্ফোটাৰ প্ৰিয় বিখ্যাত ডক্টৰ মাইলছ ব্ৰনছন, আমাৰ ভূপেন হাজৰিকা, কুশল কোঁৱৰ, ৰামহঁতৰ গাঁৱৰ কথা, কাছৰ ৰাক্ষ কোঁৱৰ সাধু, ডক্টৰ
এয়া আছিল অভিলাষ প্ৰকাশনে কুমাৰণীয়াটি প্ৰাথমিক বিদ্যালয়ত আয়োজন কৰা গ্ৰন্থ অধ্যয়ন যাত্ৰাৰ কিছু দৃশ্যাৱলী। প্ৰিয় বন্ধুসকল, মই প্ৰথমতে কোৱা ভাল খবৰটো আছিল এইটোৱে যে অভিলাষ প্ৰকাশন আগবাঢ়ি আহিছে শিশুসকলৰ মাজত গ্ৰন্থ অধ্যয়নৰ স্পৃহা বৃদ্ধি কৰিবৰ বাবে। গতিকে আপোনালোকৰো যদি তেনে শিশু উপযোগী গ্ৰন্থৰ নাম মনত আছে বা আপোনালোকে যদি পঢ়ি ভাল পোৱা শিশু গ্ৰন্থ উপযোগী আপোনালোকৰ ওচৰত আছে নাম, গতিকে আমাক কমেণ্ট বক্সত জনাব পাৰে। আমি সেইসমূহ শিশুসকলৰ মাজলৈ লৈ যাম, তেওঁলোকক চিনাকি কৰাই দিম সেই শিশু গ্ৰন্থ। আৰু আপোনালোকৰ যদি এনে কিছু বিদ্যালয়ৰ নাম মনলৈ আহে, যিখন বিদ্যালয়ত এনেকুৱা এটা অনুষ্ঠান কৰিলে ভাল হ'ব বুলি আপোনালোকে ভাবে, তেতিয়াহ'লে আমাক কমেণ্ট বক্সত জনাব পাৰে। সেইখন বিদ্যালয়লৈও এই অনুষ্ঠানটো আগবঢ়াই লৈ যাম। গতিকে আশা কৰোঁ ভিডিঅ'টো ভাল পালে আৰু এই ভাল খবৰটো আপোনালোকে ভাল পালে। যিসকলে ভিডিঅ'টো শেষলৈকে চালে সকলোকে ধন্যবাদ জনাইছোঁ। মোক এনেদৰে মৰম দি যাব, যিহেতু নতুনকৈ আৰম্ভ কৰিছোঁ চেনেলটো। আপোনালোকে মৰম আশীৰ্বাদতে আমি আগবাঢ়ি যাব লাগিব। তেতিয়াহ'লে আজিলৈ ইমানতে এৰিছোঁ। বাই বাই সকলোকে।